বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন আপোনালোকক আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোন পক্ষীয়ে পিছৰ ফালে উৰিব পাৰে? ইয়াৰ উত্তৰ হ'ব হামিংবাৰ্ড। 2 নম্বৰ প্ৰশ্ন, কোন জীৱৰ মূৰটো কাটি দিয়াৰ পাছতো এসপ্তাহলৈ জীয়াই থাকে? ইয়াৰ উত্তৰ হ'ব পঁইতাচোৰা। 3 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ উত্তৰ হ'ব নীল নদী। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰ উত্তৰ হ'ব পদুম ফুল। 5 নম্বৰ প্ৰশ্ন, কি বস্তু ছোৱালীয়ে হাতেৰে ধৰি মুখেৰে চুপি থাকে? ইয়াৰ উত্তৰ হ'ব আইচক্ৰীম। 6 নম্বৰ প্ৰশ্ন, কোনখন দেশে স্বতন্ত্ৰতা দিৱস পালন নকৰে? ইয়াৰ উত্তৰ হ'ব নেপাল। 7 নম্বৰ প্ৰশ্ন, মনুষ্য নোহোৱাকৈ কিমান দিনলৈকে জীয়াই থাকিব পাৰে? ইয়াৰ উত্তৰ হ'ব 11 দিনলৈকে। 8 নম্বৰ প্ৰশ্ন, কোন দেশত এখনো নদী নাই? ইয়াৰ উত্তৰ হ'ব ডুবাই দেশত। 9 নম্বৰ প্ৰশ্ন, আধাৰ কাৰ্ডত কেইটা সংখ্যা থাকে? ইয়াৰ উত্তৰ হ'ব 12টা সংখ্যা। 10 নম্বৰ প্ৰশ্ন, কামসূত্ৰত সম্ভোগক কিমানটা কামকলাত বৰ্ণনা কৰিছে? ইয়াৰ উত্তৰ হ'ব 64টা। 11 নম্বৰ প্ৰশ্ন, ভাৰতীয় নোটত গান্ধীজীৰ আগত কাৰ ফটো ছপোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ব অশোক স্তম্ভ। 12 নম্বৰ প্ৰশ্ন, আমেৰিকাৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াৰ উত্তৰ হ'ব ঈগল। 13 নম্বৰ প্ৰশ্ন, মছলা ৰজা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব জালুক। 14 নম্বৰ প্ৰশ্ন, নেমুত কি ভিটামিন থাকে? ইয়াৰ উত্তৰ হ'ব চি ভিটামিন। 15 নম্বৰ প্ৰশ্ন, এজনী ছোৱালীয়ে কিমান বয়সৰ পাছত সম্বন্ধ বনাবলৈ আৰম্ভ কৰি দিয়ে? ইয়াৰ উত্তৰ হ'ব 16ৰ পৰা 20 বছৰ ছোৱালীয়ে। 16 নম্বৰ প্ৰশ্ন, কোন জীৱৰ কলিজা নাথাকে? ইয়াৰ উত্তৰ হ'ব জেলি ফিছ। 17 নম্বৰ প্ৰশ্ন, কোন জীৱই কাণেৰে দেখে? ইয়াৰ উত্তৰ হ'ব বাদুলি। 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভীমৰাও ৰামজী আম্বেদকাৰ। 19 নম্বৰ প্ৰশ্ন, মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মাৰ্টিন কুপুৰে। 20 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ কম মুছলিম লোক থাকে? ইয়াৰ উত্তৰ হ'ব ছিকিমত। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।